নমস্কাৰ বন্ধু বান্ধৱীসকল, RK16 ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে নতুন এটা ৰেচিপি লৈ আহিছোঁ। সেইটোৱে হৈছে বিহাৰৰ ষ্টাইলৰ খাহী মাথাৰ ৰেচিপি। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। আমি সৰু সৰুকৈ দুটামান পিঁয়াজ কুটি লৈছোঁ, 4-5টামান কেঁচা জলকীয়া লৈছোঁ, 4-5 টোপালমান নহৰু লৈছোঁ আৰু অলপমান আদা লৈছোঁ। আমি ভাল কৰি মছলাখিনি পটাত পিচি লৈ আছোঁ। আপোনালোকে মিক্সিও ইউজ কৰিব পাৰে। আমি কুটি লোৱা পিঁয়াজখিনিও মছলাখিনিৰ লগত পিচি লৈ আছোঁ। মছলাখিনি আপোনালোকে ভাল কৰি মিহিকৈ পিচি ল'ব। মোৰ মছলাখিনি পিছা হওক কমপ্লিট। মছলাটো ৰেডি হৈ গ'ল। এতিয়া খাহী মাথাটো আমি ভালদৰে বইল কৰি ল'লোঁ। বইল কৰিবলৈ আমি ধুনীয়াকৈ ধুই ল'লোঁ। ধুই পখালি আমি এটা বইলত লৈ ল'লোঁ। এতিয়া আমি পিচি থোৱা মছলাখিনিত 2 চামুচমান জিৰা গুড়ি, 2 চামুচমান ধনিয়া গুড়ি আৰু কালাৰটোৰ কাৰণে আমি অলপমান লাল মিৰ্চ পাউডাৰ ইউজ কৰিম। আপোনালোকে এচামুচ বা এচামুচ আৰু আধা চামুচো ইউজ কৰিব পাৰে। এতিয়া আমি 4টা বা 5টা পিঁয়াজ সৰু সৰুকৈ কুটি লৈছোঁ। এতিয়া আমি কুকাৰ এটাত অলপমান মিঠাতেল দি দিছোঁ। 4-5 চামুচমান মিঠাতেল দি দিছোঁ। মিঠাতেলটো গৰম হৈ যোৱাৰ পিছত আমি পিঁয়াজখিনি তাত দি দিছোঁ। আপোনালোকে পিঁয়াজখিনি ভাল কৰি ভাজি ল'ব, ৰঙা কৰি। পিঁয়াজটো ভালকৈ লৰাই থাকিব যাতে তলত লাগি নধৰে পিঁয়াজটো। পিঁয়াজটো ৰঙা হৈ যোৱাৰ পিছত মছলাখিনি তাতে আপোনালোকে দি দিব। দি পেলাই মছলাটো ভালকৈ লৰাই দিব আৰু মছলাটো অলপ সময়ৰ কাৰণে ভালদৰে ভুনিব। আমি নিমখ অকণমানো দি দিলোঁ। মছলাটো ভালদৰে ভুনিব। জুইটো চিমত দি ল'ব যাতে মছলাটো তলত লাগি নধৰে। হালধি গুড়ি অলপমান দি দিলোঁ। আমি মছলাটো ভালদৰে ভুনি লৈ আছোঁ। মছলাটো অলপ ভালদৰে ভুনি ল'ব যাতে কেঁচা কেঁচা মছলা গোন্ধটো গুচি যায়। তাৰপিছত মছলাটো ভালদৰে ভুনা হৈ যোৱাৰ পিছত আমি ইয়াতে চাওক, আপোনালোকে মছলাটোত পূৰা তেলখিনি এৰি দিছে। যিহেতু এতিয়া আমি গম পাইছোঁ যে মছলাটো ভুনা ধুনীয়াকৈ হৈ গ'ল। এতিয়া আমি মছলাটোত এই খাহী মাথাটো দি দিছোঁ। খাহী মাথাটো দি আমি মছলাটোত ভালদৰে লৰাই দিম। এতিয়া আমি ভালদৰে লৰাই দিলোঁ। দি পেলাই অলপ সময় ভুনিব দিলোঁ। এতিয়া আকৌ এবাৰ লৰাই দিলোঁ যাতে তলত লাগি নধৰে। বৰ ধুনীয়াকৈ কালাৰ হৈছে। এতিয়া আমি পিচি থোৱা ইলাচি, লং, দালচেনিখিনি আমি ইয়াতে দি দিলোঁ। দি পেলাই আকৌ ভালদৰে ভুনি লৈছোঁ।
ভালকৈ লৰাই থাকিব যাতে তলতে লাগি নধৰে। এতিয়া আমি ইয়াত ভুনা হৈ গ'ল যিহেতু, মছলাটো ধুনীয়া কাৰাকৈ ভাজা হৈ গ'ল যিহেতু, এতিয়া আমি পানী ইয়াতে মিলাই দিলোঁ। দি পেলাই আমি এইটো ভালদৰে লৰাই দিম। এতিয়া আমি অলপ সময় জুইটো বঢ়াই দি পেলাই থৈ দিম। অলপ মোৰ মাংসটো ৰেডি হৈ গ'ল। মাংসটো আপোনালোকে চাব পাৰে বৰ ধুনীয়া আছে মাংসটো। মাংসখিনি দেখি খাওঁ খাওঁ লাগি গৈছে যেন, হয়নে নাই? আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন, শুকান ৰুটিৰ সহ বৰ টেষ্টি হয় খাবলৈ। এয়া মোৰ মাংস আৰু শুকান ৰুটি। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব নাপাহৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইমানলৈ ধন্যবাদ।